তেওঁৰ পত্নীয়ে মাটি মানে আজিকালি মাটি খাইটি বুলি কয় কিমান মাটি অধিগ্ৰহণ কৰিছে পুতেকক যদি কওঁ 17টা কোম্পানীৰ মালিক এইবোৰ আমি স্পষ্ট তথ্য পাতি দিছোঁ মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক হয়নে নহয় গ্ৰীণ বাছৰ মালিক হয়নে নহয় বা ৰিজৰ্টৰ মালিক হয়নে নহয় আৰু বাগানৰ মালিক হয়নে নহয় বা ডিচি অফিচত দিয়া বলেৰো আৰু ইন'ভাবোৰৰ মালিক তেওঁ হয়নে নহয় এইটো উত্তৰ দিয়কচোন প্ৰথম জনগণক ৰাম ঠগন দিয়াত তেওঁলোক আটাইতকৈ পাকৈত মইতো কওঁ যে ৰাম ঠগন মানুহক দিয়াৰ যদি এখন বিশ্ববিদ্যালয় খোলে সেই শিক্ষা দিয়া যদি বিশ্ববিদ্যালয় ৰাম ঠগনৰ শিক্ষা দিয়া বিশ্ববিদ্যালয় এখন যদি খোলে তাৰ উপাচাৰ্য হ'ব হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ কিয় বিচাৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে স্পষ্ট কৰিব ইমান দীঘলীয়া বাৰ তেওঁ 3বাৰ তেওঁ সাংসদ হৈ আছে গৌৰৱৰ পক্ষত থিয় দি হিমন্ত বিশ্ব সম্পৰ্ক থকা মানুহ যদি সংসদৰ মজিয়াত বহি আছে তেতিয়াহ'লে দেশৰ ইণ্টেলিজেঞ্চ ফেইল হৈছে পদত্যাগ কৰিব লাগে ইমিডিয়েটলি অমিত শ্বাহ ডাঙৰীয়া তাৰ আগতে ৰাজনাথ সিং ডাঙৰীয়া আছিলে দুয়োগৰাকীয়ে পদত্যাগ কৰিব লাগে দেশৰ IB ইণ্টেলিজেঞ্চ NIA সকলো ফেইল কৰিছে নেকি ষ্টেট মেচিনাৰী গৌৰৱ গগৈ ডাঙৰীয়াৰ জনপ্ৰিয়তা দেখি লোকসভাত তেওঁৰ যিটো পাৰফৰ্মেঞ্চ আৰু অসমতো তেওঁলোকে সকলো ধৰণৰ চেষ্টা লগাই যোৰহাটত তেওঁ হৰুৱাব নোৱাৰিলে শ কোটি টকা মানে খৰচ কৰিও মানুহক প্ৰলোভন দিও তেওঁলোকে যেতিয়া দেখিলে যে জনগণ নহয় জনগণ আচলতে শক্তিশালী নেতাৰ লগত আছে তেওঁলোকৰ অন্যায়ৰ বিৰুদ্ধে আছে গতিকে এতিয়া কুৎসা ৰচনা আৰম্ভ কৰি দিছে বিশ্ব শৰ্মাই জনগণক ৰাম ঠগন দিয়াত তেওঁলোক আটাইতকৈ পাকৈত মইতো কওঁ যে ৰাম ঠগন মানুহক দিয়াৰ যদি এখন বিশ্ববিদ্যালয় খোলে সেই শিক্ষা দিয়া যদি বিশ্ববিদ্যালয় ৰাম ঠগনৰ শিক্ষা দিয়া বিশ্ববিদ্যালয় এখন যদি খোলে তাৰ উপাচাৰ্য হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু তাৰ ৰেজিষ্ট্ৰাৰ ডেপুটি ৰেজিষ্ট্ৰাৰ কণ্ট্ৰলাৰ তেওঁৰ লগত থকা মল্লভোজৰ বৰুৱা হাজৰিকা সিংঘাল এইসকলক পাতিব গতিকে ৰাম ঠগন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'লে তাৰ উপাচাৰ্য হ'ব হিমন্ত বিশ্ব শৰ্মা যেনেকৈ অসমৰ জনগণক বাৰে বাৰে ঠগন দিয়াইছে মন্ত্ৰণালয়ে স্পষ্ট কৰিব ইমান দীঘলীয়া বাৰ তেওঁ 3বাৰ তেওঁ সাংসদ হৈ আছে সাংসদ হৈ যদি ISIৰ লগত সম্পৰ্ক থকা মানুহ যদি সংসদৰ মজিয়াত বহি আছে তেতিয়াহ'লে দেশৰ ইণ্টেলিজেঞ্চ ফেইল হৈছে পদত্যাগ কৰিব লাগে ইমিডিয়েটলি অমিত শ্বাহ ডাঙৰীয়া তাৰ আগতে ৰাজনাথ সিং ডাঙৰীয়া আছিলে দুয়োগৰাকীয়ে পদত্যাগ কৰিব লাগে দেশৰ IB ইণ্টেলিজেঞ্চ NIA সকলো ফেইল কৰিছে নেকি ষ্টেট মেচিনাৰী আজিলৈকে দেশৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু হোম মিনিষ্ট্ৰীয়ে কোনো ধৰণৰ ষ্টেটমেণ্ট অহা নাই অথচ অসমৰ মুখ্যমন্ত্ৰীয়েতো যিখিনি কথা কৈ থাকে আমি যদি কওঁ যে তেওঁৰ পত্নীয়ে মাটি মানে আজিকালি মাটি খাইটি বুলি কয় কিমান মাটি অধিগ্ৰহণ কৰিছে পুতেকক যদি কওঁ 17টা কোম্পানীৰ মালিক এইবোৰ আমি স্পষ্ট তথ্য পাতি দিছোঁ মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক হয়নে নহয় গ্ৰীণ বাছৰ মালিক হয়নে নহয় বা ৰিজৰ্টৰ মালিক হয়নে নহয় আৰু বাগানৰ মালিক হয়নে নহয় বা ডিচি অফিচত দিয়া বলেৰো আৰু ইন'ভাবোৰৰ মালিক তেওঁ হয়নে নহয় এইটো উত্তৰ দিয়কচোন প্ৰথম এই উত্তৰ তেওঁ নিদিয়ে আৰু যিটো কাম কৰিব লাগে দেশৰ গৃহ মন্ত্ৰণালয় অসমৰ মুখ্যমন্ত্ৰী সৰব কিয় মই আচৰিত হৈছোঁ মুখ্যমন্ত্ৰীৰ কি ইণ্টেনশ্যন আছে নে এনে তেওঁৰ মিডিয়া এটাৰ মালিক হোৱাৰ কাৰণে এইবোৰ প্ৰচাৰ চলাবৰ কাৰণে বাকী মিডিয়া হাউচবোৰকো তেওঁলোকৰ মানুহে এডভাৰটাইজ নিদিম বুলি ভয় খুৱাই পিনে তেওঁলোকক বাতৰি পৰিৱেশন কৰাটো বন্ধ কৰি ৰাখে মই কয়লাৰ বিৰুদ্ধে যেতিয়া প্ৰেছ মিট দিছিলোঁ 4বাৰ প্ৰেছ মিট দিলোঁ 4বাৰ বন্ধ কৰিলে তেওঁলোকৰ হাজৰিকা উপাধিৰ মন্ত্ৰীগৰাকীয়ে ফোন কৰি এডভাৰটাইজমেণ্ট নিদিম বুলি গতিকে তেওঁৰ নিজৰ মিডিয়া ব্যৱহাৰ কৰি কাৰোবাৰ কোনোবা এগৰাকী মানুহৰ কুৎসা ৰচনা কৰা অপযোগ দিয়া এইটো ক্লেৰিফিকেশ্যন দিব হোম মিনিষ্ট্ৰীয়ে আমি আহ্বান জনাইছোঁ আৰু মইতো কওঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই দেশৰ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিব লাগে যে অসমৰ মুখ্যমন্ত্ৰীয়ে দেশৰ লোকসভাৰ উপদলপতি সম্পৰ্কত যি বক্তব্য আগবঢ়াইছে সংসদৰ মজিয়াত ক্লেৰিফিকেশ্যন দিব লাগে দেশৰ গৃহ মন্ত্ৰণালয়